নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই লক্ষ্যই মোৰ ইউটিউব চেনেল লক্ষ্যজ ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি ভিডিঅ'টিৰ জৰিয়তে কিয়নো অহা কাইলৈ D.el.ed এন্ট্ৰেন্স এক্সাম আছে আপোনালোক সকলোৱে যেনে যিসকলে D.el.ed এন্ট্ৰেন্স এবাৰ দিব সেইসকল আটাইকে মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ যাতে তোমালোকৰ অহা কাইলৈ এক্সামটো ভাল হয় ভালে যাতে তোমালোকৰ এক্সামটো দিব পাৰা আৰু সেইটোৱে কামনা কৰিছোঁ আৰু আজি মই লৈ আহিছোঁ প্ৰিভিয়াছ ইয়াৰৰ কেইটামান প্ৰশ্ন উত্তৰ আহি যোৱা আগৰ বছৰত আহি যোৱা কেইটামান D.el.ed এন্ট্ৰেন্সত আহি যোৱা কেইটামান প্ৰশ্ন উত্তৰ গতিকে আশা কৰোঁ তোমালোকৰ আজিৰ ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ অহা কাইলৈৰ কাৰণে সুবিধা হ'ব আৰু এইকেইটা চাই যাবা পৰীক্ষালৈ যোৱাৰ আগত গতিকে ফাৰ্ষ্ট ভিডিঅ'টো হৈছে বায়ুমণ্ডলৰ কোনটো স্ফিয়াৰ মানুহৰ বাবে প্ৰয়োজনীয় এইটো হৈছে ট্ৰপস্ফিয়াৰ তাৰপিছৰ প্ৰশ্নটো আছে ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা সৰ্বাধিক মানে আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত জনসংখ্যা বেছি আছে উত্তৰ প্ৰদেশত তাৰপিছৰ প্ৰশ্ন হৈছে এখন নগৰ হ'বলৈ জনসংখ্যা কিমান হ'ব লাগিব নগৰ এখন হ'লে ৫,০০০তকৈ অধিক জনসংখ্যা থাকিব লাগিব তাৰপিছত আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি বৃহস্পতি অৰ্থাৎ জুপিটাৰ আৰু যদি সৰু গ্ৰহটো বুলি আহে তেনেহ'লে বুধ গ্ৰহ হ'ব অৰ্থাৎ মাৰ্কুৰীটো হ'ব একদম সৰু গ্ৰহ তাৰপিছৰ প্ৰশ্ন আহিব সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত পৃথিৱীৰ স্থান কিমান মানে সৌৰজগতৰ যিটো আমাৰ গ্ৰহ আছে সেই গ্ৰহকেইটাৰ ভিতৰত আটাইতকৈ সৰু গ্ৰহ আটাইতকৈ মানে ৩ নম্বৰত থকা সেই গ্ৰহটোৰ সেইটোৰ নাম কি কোনটো আছে ৩ নম্বৰত সেইটো হৈছে পৃথিৱীৰ স্থান আছে তৃতীয়ত তাৰপিছৰ প্ৰশ্নটো হৈছে পক প্ৰণালীয়ে ভাৰতৰ পৰা কোনখন দেশক পৃথক কৰিছে পক প্ৰণালীয়ে শ্ৰীলংকাক ভাৰতৰ পৰা পৃথক কৰিছে তাৰ পাছৰ প্ৰশ্নটো আছিলে বিশ্ব বন দিৱস কিমান তাৰিখে পালন কৰা হয় ২১ মাৰ্চ তাৰিখে তাৰপিছত আছিলে ১ GB আমি কিমান MB পাওঁ এইটো আহিছিলে ১ GB মানে আমি ১,০২৪ MB তাৰ পাছৰ প্ৰশ্নটো হৈছে ইংৰাজ আৰু মানৰ মাজত ইয়াণ্ডাবু মানে আহিছে যে ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিলে ইংৰাজ আৰু মানৰ মাজত আৰু এটা মনত ৰাখিব যে ইয়াণ্ডাবু সন্ধি হৈছিলে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এইটো এটা ইম্পৰ্টেণ্ট আহি থাকে তাৰপিছৰ প্ৰশ্ন আছে বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা গেছবিধৰ নাম কি নাইট্ৰজেনেই আটাইতকৈ বেছি থাকে বেছি পৰিমাণে নাইট্ৰজেনে পোৱা যায় বায়ুমণ্ডলত তাৰপিছৰ প্ৰশ্ন হৈছে বায়ুৰ আৰ্দ্ৰতা জোখা সঁজুলিবিধৰ নাম কি হাইগ্ৰমিটাৰৰ সহায়ত বায়ুৰ মানে আৰ্দ্ৰতা জুখিব পাৰি আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে গছ-গছনিৰ পৰিমাণ বাঢ়িলে কি হ'ব যদি গছ-গছনিৰ পৰিমাণ বাঢ়ি যায় পৃথিৱীত তেনেহ'লে কি হ'ব তেনেহ'লে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমি যাব যদি আমাৰ গছ-গছনিৰ সংখ্যা বহুত হৈ যায় তেনেহ'লে কি হ'ব কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো নাবাঢ়ে কাৰণ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমিহে যাব আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ক'ত আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বংগোপসাগৰত আছে তাৰ পাছৰ প্ৰশ্নটো হৈছে NDMAৰ সম্পূৰ্ণ ৰূপটো কি হয় নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তাৰ পাছৰ প্ৰশ্ন হৈছে pH ভেলু কিমান হ'লে দাঁত ক্ষয় হয় এইটো হ'ব 5.5তকৈ যদি কম হয় তেনেহ'লে pHৰ ভেলু মানে কি হয় pHৰ ভেলু যদি কম হয় 5.5তকৈ তেনেহ'লে দন্ত ক্ষয় হয় বা দাঁত ক্ষয় হয় লোকসভাৰ অধ্যক্ষজনৰ নাম কি আছিলে ওম বিৰলা তাৰপিছৰ প্ৰশ্ন আছিলে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি আছিলে মৃত্যুঞ্জয় আৰু লেখক আছিলে আমি সকলোৱে জানো মৃত্যুঞ্জয় লেখকখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰপিছৰ প্ৰশ্ন আছিলে অসমৰ জাতীয় ফুল কি কপৌ ফুল অসমৰ মুঠ জিলা বৰ্তমান ৩১খন তাৰপিছৰ প্ৰশ্নটো আছিলে শক্তিৰ একক জুল বাংলাদেশ কোনখন ৰাজ্যৰ সীমাত নাই মানে কোনখন ৰাজ্যৰ মানে ভাৰতৰ কোনখন ৰাজ্যৰ মানে সীমাত বাংলাদেশখন নাই সেইটো হৈছে নাগালেণ্ড তাৰপিছত আছে কোনজন আহোম ৰজাৰ দিনত মোমাই তামুলী বৰবৰুৱা উপাধি প্ৰদান কৰা হৈছিল বা বৰবৰুৱা উপাধি পাইছিল মোমাই তামুলীয়ে প্ৰতাপ সিংহৰ দিনত তাৰপিছৰ প্ৰশ্ন হৈছে কোনজন ৰজাৰ দিনত হিন্দু শাকধৰ্মৰ সৃষ্টি হৈছিলে শিৱসিংহৰ দিনত তাৰপিছৰ প্ৰশ্ন হৈছে নিউ এডুকেশ্যন পলিচিৰ মতে শিক্ষাৰ ধৰণ কেনেকুৱা হ'ব লাগে 5+3+3+4 আৰু পিছৰ প্ৰশ্নকেইটা হৈছে যে আমাৰ সংবিধানৰ মৌলিক অধিকাৰ সমূহ কোনখন সংবিধানৰ পৰা লোৱা হৈছে আমাৰ যোনখন ভাৰতীয় আমাৰ সংবিধানৰ মৌলিক অধিকাৰসমূহ লোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা তাৰপিছত এটা প্ৰশ্ন আহিছিলে এজমাৰ্ক অৰ্থাৎ AGMARK এৰ কিহৰ লগত জড়িত এগ্ৰিকালচাৰেল প্ৰডাক্টসমূহৰ লগত জড়িত তাৰপিছত আছিলে শেলাই হ'ল এনেকৈ আহিছিলে যে তলৰ কোনবিধ এবিধ উৎপাদক এনেকৈ আহিছিলে তাত অপশ্যন আহিছিলে কেইবাটাও তাৰপিছত আছিলে শেলাই এবিধ উৎপাদক তাৰপিছত আছিলে স্কেলাৰ ৰাশি কিহৰ লগত জড়িত দ্ৰুতি অৰ্থাৎ স্পীডৰ লগত জড়িত তাৰপিছত আছিলে যে ৱাইল্ড লাইফ প্ৰটেকশ্যন আৰ্টিকেল মানে কোনটো আৰ্টিকেলে সংবিধানৰ কোনটো অনুচ্ছেদে বন্যপ্ৰাণী সংৰক্ষণ অৰ্থাৎ বনাঞ্চল সংৰক্ষণৰ বিষয়ে কয় 45A তাৰ পাছৰ প্ৰশ্ন আছিলে সিন্ধু সভ্যতাত কোনটো জন্তুৰ কথা উল্লেখ নাই কোনবিধ জন্তুৰ কথা উল্লেখ নাই ঘোঁৰা হিন্দু সভ্যতাত ঘোঁৰাৰ বিষয়ে উল্লেখ নাই
তাৰপিছত আছে যে মাটিত নাইট্ৰজেনৰ পৰিমাণ যদি বৃদ্ধি কৰা মানে বৃদ্ধি কোনে কৰে বেক্টেৰিয়াৰ দ্বাৰা মাটিত কি হয় নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি হয় গতিকে এইকেইটা আছিল আজিৰ প্ৰশ্ন উত্তৰ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো আজি সহায়ক হ'ব আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কাইলৈ এণ্ট্ৰেঞ্চত ইয়াৰ পৰা দুটামান হ'লে প্ৰশ্ন আহিব বুলি আশা ৰাখিছোঁ গতিকে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' শেষলৈকে চাই থকাৰ বাবে বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকেইটা প্ৰশ্ন উত্তৰ আগৰ বছৰত আহি গৈছিলে কোনোবা এটা বছৰত গতিকে থেংক ইউ ফৰ ৱাচিং ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ